পবিত্র কোরআন যদি কোনোবাই তেলাওয়াত করে তেন্তে কোরআনের পরা এটা আখর তেলাওয়াত করিলে আল্লাহ পাকে সেইজনক 10টা সওয়াব দান করে। এটা আখর পড়িলে 10টা সওয়াব। এতিয়া আপোনালোকে ভাবকচোন এটা গান শুনিলে কিমান সওয়াব হয়? এটা গান শুনিলেই, এটা সিনেমা চালেই কিমান সওয়াব হয়? কোনোবাই ক'ব পাৰিব মই আপুনি সকলৰ মাজৰ পৰা বলে যে আমাৰ ছোৱালীজনী ফাংচন চোৱাৰ পৰা বিৰাট ভাল হৈছে। থিয়েটাৰ চাই ভাল হোৱা কাৰোবাক দেখিছে? কাৰোবাৰ সন্তান সন্ততি কোনো দেখাব নোৱাৰে, কোনো সন্তান নাই যে কাৰোবাৰ বাপেক মাকে ক'ব মোৰ সন্তানটোৱে থিয়েটাৰ চোৱাৰ পৰা বিৰাট ভাল হৈছে, মোৰ কথা মনা হৈছে, সঁচা কথা কোৱা কৰিছে, ভাল মানুহ হোৱাৰ চেষ্টা কৰিছে, বিৰাট ভাল হৈ গৈছে, মদ খোৱা বাদ দিছে, জুৱা খেলা বাদ দিছে, বেইমানি কৰা বাদ দিছে, সুদ খোৱা বাদ দিছে, ঘোষ খোৱা বাদ দিছে, ফাংচন থিয়েটাৰ চাই এনেকুৱাকৈ ভাল হয় এজনে দেখাই দিয়কচোন। বেছিতকৈ বেছি যদি কিবা শিকিছে ফাংচন থিয়েটাৰ চিনেমা চিৰিয়েলৰ পৰা, তেন্তে বোৱাৰী শিকিছে শাহুৱেকৰ লগত কাজিয়া কৰাৰ টেকনিক। ইয়াৰ বাহিৰে একো শিকা নাই আৰু শিকিবও নোৱাৰে। এইটো শয়তানি হয়, শয়তানি কৰ্ম হয়। কিন্তু আল্লাহৰ ৰাস্তাৰ পিনে চাওক, কোরআন হাদিস শুনি শুনি উমর ফারুক রাদিয়াল্লাহু তাআলা আনহুৰ নিচিনা যিগৰাকী এটা সময়ত ইমান ডাঙৰ কুফাৰ আছিল, আল্লাহৰ ৰসুলৰ গৰ্দান মূৰ মুবাৰক কাটিবলৈ আহিছিল, সেই উমৰে যেতিয়া কোরআন শুনিছিল, তাহা মা আনজালনা আলাইকাল কুরআনা লিতাশকা ইল্লা তাযকিরাতাল লিমান ইয়াখশা تنزيلا ممن خلق الأرض والسماوات العلى। এই আয়াত কেইটা যেতিয়া উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু শুনিছিল, ইসলামৰ পিনে আহি গৈছিল। উমৰৰ নিচিনা ডাঙৰ কাফিৰৰ লিডাৰেও কোরআনৰ জৰিয়তে বহুত ডাঙৰ সাহাবা হৈছে আৰু দুনিয়াৰ বুকুত থাকে জান্নাতৰ সাৰ্টিফিকেট লৈ গৈছে। কেৱল কোরআনৰ দ্বাৰা সম্ভৱ হৈছে, গান বাজনা থিয়েটাৰৰ দ্বাৰা নহয়। আজি যদি চাই আমাৰ সমাজৰ হাজাৰ হাজাৰ জুৱাৰী মদাহী ভাংঘৰ বহু ডাঙৰ বেয়া বেয়া মানুহবিলাক আল্লাহৰ ৰাস্তাত গৈ তবলিগত গৈ ভাল হৈ গৈছে, নেককাৰ হৈ গৈছে। কওকচোন আপুনি, এই যে জুৱাৰী বিলাক নেককাৰ হৈছে গান বাজনা শুনি শুনি নে আল্লাহৰ ৰাস্তাত গৈ কোরআন শুনি শুনি? কোরআন শুনি শুনি, ইসলামৰ কথা শুনি শুনি। মানুহক ভাল বনোৱাৰ বাবে কোরআন হাদিসৰ বাহিৰে আল্লাহৰ কসম কোনো ৰাস্তাই নাই, কোনো ৰাস্তাই নাই। বাকি যিমানবোৰ ৰাস্তা আছে তাত জিল্লাত আছে। ভাল থাকিব পাৰে কিন্তু ভালতকৈ ভুল বেছি আছে, ভালতকৈ ভুল বেছি আছে। তাৰে বাবে আমি সেই ভুলখিনি কিয় লওঁ, ভালখিনি লওঁ। ভালৰ পিনে আহো, আমি কোরআনৰ পিনে আহো, কোরআন মোতাবেক আমল কৰাৰ চেষ্টা কৰো। কোরআনে আমাক কেনেকৈ চলিবলৈ কৈছে আমি তাকেই কৰো।